আমি এতিয়া বাগজানলৈ যাবলৈ ওলাইছোঁ চাওঁ কিমান দূৰ যাব পাৰোঁ বাহিৰত বৰষুণো পৰি আছে এয়া নৱকান্ত কলিতা মমাইদেউ আজি আমাৰ লগত যাবহি আৰু এয়া পৰমা কলিতা এখেতেও আমাৰ লগত যাব আজি বাগজানলৈকে राजेश कत राजेश আছে ঠিক আছে বলা বাইক লৈ না 2 inches later run away and I know এয়া আমি এতিয়া বাইপাছ পালোঁ বাইপাছলৈ গৈ আছোঁ এয়া আপোনালোকক আমি দেখুৱাই আছোঁ যদি চাৰিজন আহিছোঁ এতিয়া বাইকেৰে গৈ আছোঁ আপোনালোকক ধুনীয়া ধুনীয়া পৰিৱেশ আমি দেখুৱাই আছোঁ অসমৰ যদি আমি ক'ব যাওঁ অসমৰ আপোনাৰ যদি তেল উৎপন্ন হোৱা ঠাই এই তিনিচুকীয়াত বিভিন্ন ঠাই আছে আপোনাৰ যেনেকৈ ডিগবৈ আপোনাৰ মাৰ্ঘিটাগুৰি তিনিচুকীয়াৰ বিভিন্ন ঠাইত মানে তেল নিৰ্গত তাৰ এটা ঠাই হৈছে আপোনাৰ ভয়ংকৰ ঠাই হ'ল কিছুদিন আগত এটা ভয়ংকৰ পৰিস্থিতি হৈছিলে এই তেল ওপৰত সেই স্থানটো হৈছে বাগজান জলক্ষেত্ৰত এতিয়া আমি গৈ আছোঁ বাইপাছৰে এতিয়া আমি আহি আধা ঘণ্টা পালোঁহি আৰু কিছু সময়ৰ পিছত আমি তাত উপস্থিত হ'ম আপোনালোকক আমি দেখুৱাম আপোনালোকক চাই লওক তাৰে ভয়ংকৰ পৰিস্থিতি তাৰ মানুহ কিমান ক্ষয় ক্ষতি হৈছে এয়া আমি দেখিছে বাইকত গৈ আছে এয়া বাইকত গৈ আছে পৰমা ৰাজেশ আমাৰ ভাগিন আছে লগত মই আছোঁ আমি আপোনালোকক দেখুৱাই থাকিম আপোনালোকে চাই থাকক তাত কিমান মানুহ ক্ষতি হৈছে কিমান জ্বলি পৰি চাই হৈ গৈছে ইতিমধ্যে তাতে ভাৰতীয় সেনা বহুতখিনি ভাৰতীয় সেনা ইয়াত উপস্থিত হৈছে জুই নুমৰ কাৰণে ইতিমধ্যে আৰু বহুত অইলৰ ইঞ্জিনিয়াৰ আহি তাত উপস্থিত হৈছে এতিয়ালৈকে বৰ্তমান একো পৰিস্থিতিৰ সামলাব পৰা নাই বহুত বিদেশৰ বিশেষ আহিও ইয়াত উপস্থিত হৈছে তথাপি পৰিস্থিতিয়ে সাম কাটিব পৰা নাই আমি গৈ আজি তাত প্ৰত্যক্ষ কৰিম তাত গৈ আমি উপস্থিত হ'ম এতিয়া আপোনালোকে চাই থাকক আমি গৈ আছোঁ আপোনালোকক দেখুৱাই থাকিম আপোনালোকে দৌৰি থাকক আমাৰ লগতো বলক আপোনালোকে বাগজান জলক্ষেত্ৰ আজি আমাৰ জমিনী চাওক এয়া আমি ডিপুত তেল ভৰাই ল'লোঁ এতিয়া যিটোকে দূৰণিলৈ যাম যোৱাৰ আগতে গাড়ীত তেল ভৰাটো ভাল মাজত আমি তেল ডিপু নাপাম গতিকে ইয়াত তেল ভৰাই ল'লোঁ এতিয়া আমি যাত্ৰা কৰিম বাগজানলৈকে যিটো কাৰণত কেন্দ্ৰীয় মন্ত্ৰী তথা অসমৰ মুখ্যমন্ত্ৰীৰ লগতে বিভিন্ন বিভাগৰ মন্ত্ৰী এইফালে ঘূৰি যাওঁ এইফালে ভেটজান হৈ যাওঁ বিভিন্ন বিভাগৰ মন্ত্ৰীৰ লগতে বিভিন্ন দল সংগঠনৰ নেতা ইয়াত ভিৰ পৰিছে সেই ঠাই আমি আজি নিজে প্ৰত্যক্ষ কৰিম প্ৰকাণ্ড জুই ভয়ংকৰ জুই একো ইফালে গৈ দিয়া আৰু সেই অইল খাটৰ জুইৰ পৰিণতিৰ কাৰণে বহুত মানুহ ক্ষতিগ্ৰস্ত হৈছে বহুত খেতি মাটি প্ৰাকৃতিক বিভিন্ন বস্তু মানে ক্ষয় ক্ষতি হৈছে সেই বস্তু আমি পৰিদৰ্শন কৰিবলৈ গৈ আছোঁ আমি আজি নিজে চাই সেই তাত উপস্থিত হ'ম এয়া আমি আপোনালোকক দেখুৱাই আছোঁ আমি এতিয়া আত্মৰ পৰা ভেটজান বাইপাছ হৈ আমি গৈ আছোঁ ইয়াৰ পৰা মোটামুটি আমাৰ কিলোমিটাৰ হ'ব ইয়াৰ পৰা 35-40 ইমানমান কিলোমিটাৰ আত্মৰ পৰা আৰু তাত ধৰক কোনো ধৰণৰ ডিপু নাই সেইকাৰণে আমি এটা মানুহবোৰে তেওঁলোকক সহায় ল'ম এতিয়া তাত ধুনীয়া পৰিৱেশ আমি আপোনালোকক দেখুৱাম আপোনালোকে চাই থাকক আমি এতিয়া গৈ আছোঁ তাত গৈ আপোনালোকক আমি লাইভ দেখুৱাইছোঁ ইয়াতে ন এণ্ট্ৰি লগাই থোৱা হৈছে এতিয়া ইয়াৰ পৰা আগলৈ যাব দিয়া নহ'ব ব্ৰিজখনৰ আগলৈকে যোৱাৰ চেষ্টা কৰিম বাৰু আমি উপস্থিত হৈছোঁ ইয়াতে আপোনাৰ ইয়াৰ পৰা আগলৈ যাবলৈ দিয়া হোৱা নাই এই দলংখনৰ পৰা এই দলংখনৰ আগলৈকে যাবলৈ দিয়া হোৱা নাই আমি ইয়াৰ পৰাই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ কিদৰে জ্বলি আছে ইয়াৰ পৰা আৰু 4-5 কিলোমিটাৰ দূৰত্ব হয় ইয়াতে আৰক্ষীয়ে চেকপোষ্ট লগাইছে যাৰ কাৰণে ইয়াৰ পৰা যাবলৈ দিয়া হোৱা নাই জুইৰ শব্দ এতিয়াও শুনিবলৈ পাই আছে এটা সৰু সৰু শব্দ শুনি আছে যেনেকৈ এৰোপ্লেন গৈ থকাৰ শব্দ যেনেকুৱা
তেনেকুৱা ধৰণৰ শব্দ আপোনালোকে শুনি আছে। প্ৰথম ভাবিছিলোঁ ইয়াতে এৰোপ্লেন চলি আছে নেকি, তেনেকুৱা বুলি ভাবিছিলোঁ, নহয়, কিন্তু এয়া হৈছে জুইকুৰাৰ যি শব্দ সেয়াহে আচলতে। অকণমান আপোনালোকে ইয়াৰে পৰিৱেশটো দেখুৱাই লওঁ। কিবা ক'বা? এতিয়া আমি বাইকখনৰ জুইটো চাই আছোঁ, এটা ভয়ংকৰ জুই, আৰু যি দেখিছোঁ আজি ইমান দিনে জুইকুৰা জ্বলি আছে। কিমান দিনমান হ'ল? এসপ্তাহমান হ'ল নে? 2 সপ্তাহমান হ'ল নে? 26 দিন হ'ল। 26 দিন হয় নেকি? 26 দিন হ'ল। 26 দিন ধৰি জুইকুৰা জ্বলি আছে। এতিয়ালৈকে এই শব্দটো নিশ্চয় জুইকুৰাৰে শব্দ হয় না? এৰোপ্লেন চলি থকা শব্দ। এৰোপ্লেনত চাম পাইছে ন, এইটো জুইৰ শব্দ হয়, যিটো নিৰ্গত হৈ আছে ন, সেই ফোঁচ যিটো মানে ওলাই আহিছে খাইব পৰা, সেই চাউণ্ড ওলাই আহিছে। সেই চাউণ্ড বহুত দূৰলৈকে শুনিব। আৰু আমাৰ বিশ্বাস চিন্তা লাগি আছে নহয়, মানে ৰাইজৰ ভাল হ'ব। যিধৰণে জ্বলি আছে এতিয়া এইটো বেয়া পৰিস্থিতি হৈ যায় ন, মানুহে বহুত বিপদ পৰি যাব আৰু বিপদ হ'ব। মানে বহুত মানুহ আহি আছে, শেষ হৈ আছে। আমি দেখিলোৱে ন, এইবিলাক গৈ আছে, তোমাৰ চেষ্টা এটা চলাই আছে জুইকুৰা দেখিবলৈ। এই জুইকুৰালৈ মানে যে মানুহখিনি দিনে নিশাই পৰিশ্ৰম কৰি পেলাই প্ৰশাসনে যিখিনি সহায় সাহাৰ্য কৰিছে তাৰে তৰফৰ পৰা আমাৰ ফালৰ পৰা কৃতজ্ঞতা এটা ৰাখিলোঁ। আৰু যেনে সোনকালে জুইকুৰা নমক, যিয়ে নহওক নাই যে কি নহওক, ইমান পৰিশ্ৰমৰ মাজত যে জ্বলি আছে জুইকুৰা, মানুহখিনি কষ্ট কৰাৰ মাজতো সফলতা হ'ব বুলি আশা ৰাখিল আমাৰ মাজৰ। এইখিনিয়ে আৰু ক'ব